তো এইফালে আছে কাপোৰৰ দোকান, সব ট্ৰেডিশনেল ড্ৰেছ, ৰাভা, বড়ো, হাজং সকলোৰে আছে। ফৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্ট ষ্টুডেণ্টছ। মই পিন্ধিছিলোঁ 200 টকা বোলে টুপিটো। তো মন্দিৰত সেৱা কৰি এতিয়া ওলাই আহিলোঁ বাহিৰলৈ। ইয়াতো এটা শিৱলিংগ আছে, বুদ্ধ স্তূপা। ইয়াত চাওক মোৰ পিছফালে। তো নমস্কাৰ বন্ধুসকল, আজি বহুত দিনৰ মূৰত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চিমাছ ব্লগলৈ। তো বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মোৰ চলি আছিল এক্সাম। তো আজি এক্সাম শেষ হৈ চাইকেল ৰাইড কৰি আহিছোঁ আমি শ্ৰী সূৰ্য মন্দিৰলৈ। তো মেলা চলি আছে। তো এয়া মোৰ লগত আহিছে ৰঙত। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকক মেলাখিনি আৰু মন্দিৰখিনি কি কি আছে সকলো ভালদৰে দেখাবলৈ চেষ্টা কৰিম। তো আমি ফাইনেলি আহি পালোঁ শ্ৰী সূৰ্য মন্দিৰলৈ। ইয়াৰ মোৰ পিছফালে আছে গেটটো। এতিয়া ভিতৰলৈ সোমাই যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো আমি শ্ৰী সূৰ্য পাহাৰৰ ভিতৰলৈ আহি পালোঁ, য'ত মেলা চলি আছে আৰু লগতে পূজা চলি আছে। এয়া মোৰ পিছফালে চাওক, আপোনালোকে যি মন্দিৰ দেখিবলৈ পাইছে, তো এইটো হৈছে সূৰ্য মন্দিৰ। তো এইটো বহুত পুৰণি কালৰে মন্দিৰ। তো ৰাজা নৰনাৰায়ণে স্থাপনা কৰিছিল বুলি শুনিছিলোঁ এই মন্দিৰটো। তো ভাৰতৰ মানে 12টা বহুতেই বিখ্যাত সূৰ্য মন্দিৰ আছে। তো এইটো 12টাৰ ভিতৰতে এটা হয় এইটো সূৰ্য মন্দিৰ। তো এতিয়া আমি মন্দিৰত যাই মানে আমি সেৱা কৰি ল'ম আৰু তাৰপিছত ঠাইখিনি ঘূৰিম আৰু আপোনালোককো দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এতিয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাই যাম। আপোনালৈ আমাৰ সূৰ্য মন্দিৰৰ পূজাৰীৰ পৰা অশেষ অশেষ ধন্যবাদ। যিয়ে নহওক, আমাৰ এই শ্ৰী সূৰ্য পাহাৰৰ যিটো সূৰ্য মন্দিৰ আছে আৰু সেই সূৰ্য মন্দিৰৰ বিষয়ে হয়তো আমাৰ তেনেকৈ কিতাপ পত্ৰ নাথাকিলেও অকণমান কিবা এটা কথিত আছে। আৰু সেই কথিত বস্তুটো এনেকুৱা হ'ল, বহুদিন আগতে ৰজাৰ দিনৰ আগতে ইয়াতে এখন পূজা হৈছিলে, শ্ৰী সূৰ্য পাহাৰৰ মেলা পূজা হৈছিলে। আৰু তেতিয়াৰ দিনত লোকসকলে আমাৰ যিটো সূৰ্যৰ মূৰ্তিটো ইয়াতে আৱিষ্কাৰ হৈছিলে। আৰু সেই সূৰ্য মূৰ্তিটো আৱিষ্কাৰ হোৱাৰ পিছত তেওঁলোকে ভাবিলে যে যিহেতু সূৰ্যৰ স্মৃতি ৰক্ষাৰ কাৰণে আমি কিবা এটা কৰা যায় নেকি। পিছত তেওঁলোকে ভাবিলে যে এই সূৰ্যৰ স্মৃতি ৰক্ষাৰ কাৰণে তেওঁলোকে ভাবিলে যে আমাৰ এই পাহাৰৰ নামটো শ্ৰী সূৰ্য পাহাৰ ৰখা যায় না নাযায়। পিছত তেওঁলোকে সিদ্ধান্ত ল'লে যে এই পাহাৰৰ নামটো শ্ৰী সূৰ্য পাহাৰ নামাকৰণে নামটো ৰাখে। কিন্তু ইয়াৰ আগত এই পাহাৰৰ নামটো আছিল ছাতালী পাহাৰ। পাহাৰৰ নামটো আছিলে ছাতালী পাহাৰ। কিন্তু যেতিয়া এই সূৰ্যৰ মূৰ্তিটো যেতিয়া আৱিষ্কাৰ হ'ল তেতিয়াৰ পৰাই ইয়াৰ নাম ৰাখিলে, পাহাৰৰ নামটো ৰাখিলে শ্ৰী সূৰ্য পাহাৰ। আৰু এই ছাতালী পাহাৰৰ নামটো তল পৰি গ'ল। ইয়াৰ কথিত এই ধৰণে আছে এইখিনিয়ে। তো মন্দিৰত সেৱা কৰি এতিয়া ওলাই আহিলোঁ বাহিৰলৈ। তো এতিয়া ঠাইখিনি ঘূৰিম আৰু আপোনালোককো দেখুৱাম। তো আমি ইয়াত মন্দিৰৰ এটা ঠাইলৈ আহিলোঁ। তো আগত বোলে ইয়াত মানে কিবা 3টা ধৰ্মৰ সমাৱেশ ঘটিছিল। তো এই ঠাইখনৰ উত্তৰৰ ফালে গ'লে আপোনালোকে বুদ্ধিজিমৰ লগত ৰিলেটেড মূৰ্তি দেখা পাব, শিৱলিংগ। মিডিলত আছে হিন্দুইজিমৰ লগত আৰু দক্ষিণৰ ফালে আছে জৈনিজিমৰ লগত। তো 3টা ঠাই আপোনালোকক ভালকৈ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই ঠাইখন যিহেতু শিৱলিংগৰ কাৰণে বিখ্যাত হয়, তো ইয়াত বোলে ভাৰতৰ ভিতৰতে দ্বিতীয়খন ঠাই হয় য'ত নেকি ইমান বেছি শিৱলিংগ আছে। তো ইয়াত যেতিয়া আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে ছাৰ্ভে কৰিছিল, তো তেতিয়া 99,999 শিৱলিংগ পাইছিল বোলে। প্ৰথমটো আছে 1,00,000, কিন্তু কাশী উত্তৰ প্ৰদেশত। তো এইটো দ্বিতীয়টো হয় ভাৰতৰ ভিতৰত। তো এইটো ছেকেণ্ড কাশী বুলিও কোৱা হয়। তো আমি পোনপ্ৰথমে ইয়াৰ মিডিলত আহিলোঁ। মোৰ পিছফালে চাওক, তো এইটো আছে হিন্দুইজিমৰ লগত ৰিলেটেড এইটো ঠাই। তো ইয়াত এটা মূৰ্তি আছে। তো এই মূৰ্তিটো বোলে শ্ৰীকৃষ্ণৰ অৱতাৰ দশা। তো এতিয়া তাৰলৈকে যাম। এইফালে পূজা চলি আছে। তো যিহেতু ইয়াত 99,999 শিৱলিংগ আছে, তো সকলোখিনি পাৰিলে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সকলোখিনি দেখাটো সম্ভৱ নহয়, কিন্তু যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু সেই তাত এজন মানে পণ্ডিত আছে শিলৰ ভিতৰত। তো ইয়াত বহুতকেইটা সৰু ডাঙৰ শিৱলিংগ আছে ইয়াত।
আমি এতিয়া পাহাৰৰ ওপৰলৈ আহিলোঁ। তো ইয়াত এটা আকাশী গংগা বুলি এটা ঠাই আছে, য'ত নেকি মানে পাহাৰৰ ওপৰত শিলৰ তলতে মানে সদায় পানী থাকে, কেতিয়াও পানীটো শুকাই নাযায়। তো কোনেও নাজানে সিটো ক'ৰ পৰা আহে, কেনেকৈ আহে। তো সেইকাৰণে আকাশী গংগা বুলি কোৱা হয়। তো সেইটো এতিয়া আপোনালোকক দেখুৱাম। এটা পণ্ডিত আছে, তো তেখেতৰ পৰা এই আকাশী গংগাৰ বিষয়ে অলপ কিছু জানিব বিচাৰিম। তো এয়া আপোনালোকক দেখুৱাম। গংগা, আকাশী গংগা, ইয়াৰ পানী কিছুমান কামত লাগে। আপোনাৰ যিটো গলৰ ঘেক বেমাৰ বুলি কয়, গলৰ ঘেক বেমাৰ, এইটো ভাল হয়। এই ঘৰত ছিটাব পাৰে, বেমাৰ আজাৰ হ'লে খুৱাব পাৰে। ইয়াৰ ভাল জেগাত ৰাখিব লাগিব, যেন চোৱা চুটি নালাগে। পানীখিনি ছাত্ৰ ছাত্ৰীত লগাব পাৰিব। এই এনেকৈ থাকে, আপুনি যিমানে এনেকৈ থাকিব। ইয়াৰ কম বেছি নহয়। পানীটো পাহাৰৰে, কিন্তু কেনেকৈ কোন দি আহে সেইটো নাজানো বাবা। এই কেতিয়াও নুশুকায়। সাৰা বছৰ মানে ইয়াত ক'বই নোৱাৰি, আমি মৰিভূত হৈ যাওঁ। মানে পুৰণি কালৰে পৰা আছে। পুৰণি কালৰ পৰা, যেতিয়া কামাখ্যা মা, মহামায়া, শুক্ৰেশ্বৰী এই একেলগে সৃষ্টি বাবা। আকাশী গংগা, আকাশী গংগা 10 টকা লাগে আমার, 2টা দিন। সেইফালে চাওক, শিৱলিংগ আছে। তো ইয়াত যিহেতু ইমান 99,999 শিৱলিংগ আছে। তো শিৱলিংগটো কিহৰ কাৰণে বনাইছে তো আপোনালোকক কৈ আছোঁ। তো আপোনালোকক আকাশী গংগাটো দেখুৱালোঁ। এতিয়া বাহিৰলৈ গৈ আছোঁ আৰু এতিয়া বেলেগ এখন ঠাইলৈ যাম। তো এতিয়া এই ঠাইখনৰ উত্তৰৰ ফালে যাম, যিটো নেকি মানে বুদ্ধ ধৰ্মৰ লগত ৰিলেটেড আছে, সম্পৰ্ক আছে। তো সেইটো আপোনালোকক দেখুৱাম। তো আপোনালোকক কৈছিলোঁ যে এই ঠাইখনত কিয় ইমানকেইটা শিৱলিংগ বনাইছিল সেইটো জনাম বুলি। তো ইয়াত বোলে আগতে মানে স্কুল আছিল এটা, মানে শিলেৰে কাটি মূৰ্তি বনোৱা শিকোৱা এটা স্কুল আছিল। শিলেৰে কাটি মূৰ্তি বনোৱা কলা শিকোৱা এটা স্কুল। তো সেই স্কুলটো এতিয়াও আছে। তো যদি পাৰোঁ আপোনালোকক তাৰলৈকে যাই দেখুৱাম স্কুলটো কেনেকুৱা, আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। তো এতিয়া আৰু আমি উত্তৰৰ ফালে গৈ আছোঁ। এতিয়া উত্তৰৰ ফালে যিটো নেকি ৰিলেটেড আছে বুদ্ধ ধৰ্মৰ লগত, তাত 3টা মানে শিৱলিংগ আছে ডাঙৰ ডাঙৰ। তো সেইটো দেখুৱাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু এইফালে চাওক, এটা কুঁৱা আছে। আমি উত্তৰৰ পিনে যাই থকাতে ৰাস্তাতে লগ পালোঁ কুঁৱাটো। ইয়াত খালী কুঁৱা, ইয়াতো এটা শিৱলিংগ আছে। এই কুঁৱাৰো কিবা এটা হিষ্ট্ৰী আছে, যিটো মই নাজানো ভালকৈ। তো ইয়াত মানে তাজমহল, কুটুব মিনাৰ আদিত যেনেকৈ গাইড থাকে, মানুহ হিষ্ট্ৰীখিনি বুজাই দিয়ে, ঠিক তেনেকৈ মানুহ থাকিলে ভাল আছিল। ইয়াততো মানুহ নাই, সেইকাৰণে নাজানো। গৈ আছোঁ, সিফালেও বহুতকেইটা শিৱলিংগ আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ইয়াত নটিচ আছে, এয়া আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ দ্বাৰা। আপোনালোকে যদি বিচাৰে তেন্তে পষ্ট কৰি পঢ়ি ল'ব নটিচটো। এয়া ইংলিছত আছে আৰু ওপৰত হিন্দীত। এয়া চাৰিওফালে শিৱলিংগ। আৰু ইয়াত আছে এটা ডাঙৰ, এয়া সৰু ডাঙৰ বহুতকেইটা আছে। ইফালেও আছে। আৰু অলপ ওপৰলৈ যাই দেখুৱাম আপোনালোকক। আৰু সেইফালেও আছে, এয়া চাওক। আৰু ওপৰত আছে এটা ডাঙৰ, তাৰলৈকেও যাম। ওপৰত আহি পালোঁ এতিয়া, ভিউখিনি চাওক ইয়াৰ পিছফালে। আৰু ইয়াৰ ডাঙৰ শিৱলিংগটো। তো এতিয়া আমি যাম ওপৰৰ পৰা তললৈ নামি, আৰু সেইটো ঠাইলৈ যাম যিটো ঠাই ৰিলেটেড আছে বুদ্ধ ধৰ্মৰ লগত। আপোনালোকক যি কৈছিলোঁ আগতে, ইয়াত শিল কাটি মূৰ্তি বনোৱা কলা শিকোৱা হৈছিল স্কুলত। তো ইয়াত যিমানখিনি মানে শিৱলিংগ আছে, সকলোখিনি ইয়াত পঢ়া মানে ছাত্ৰ ছাত্ৰীসকলে বনোৱা শিৱলিংগ হয়। ইয়াত পাথৰ শিলকেইটা কাটি কাটি তেওঁলোকে বনাইছিল। আপোনালোকক অলপ আগতে যি এইটো কুঁৱাটো দেখুৱাইছিলোঁ, এই কুঁৱাৰ ইফালে ৰাইট চাইডৰ ফালে সোঁফালে
এয়া চাওক ৱে টু বুদ্ধা স্তূপা এইফালে ৰাস্তা আছে তো এদি গৈ আছোঁ আমি পেলো বুদ্ধা স্তূপা এয়া চাওক মোৰ পিছফালে এয়া আমি আহি পালোঁ বুদ্ধ স্তূপালৈ য'ত নেকি যিটো নেকি মানে বুদ্ধ ধৰ্মৰ লগত সম্পৰ্ক আছে এয়া পূজা কৰা হৈছে ইয়াত তো এয়া ওপৰৰ পৰা অলপ ভিউ দেখুৱাই আছোঁ আপোনালোকক তাত আছে তিনিটা মেইন শিৱলিংগটো আৰু এইফালে চাইডত আছে কেইটামান এটা আছিল চাগে আৰু এতিয়া আমি যাম সেই পুৰণা স্কুললৈ আপোনালোকে চাই থাকিব চাওক আৰ্কিঅলজিকেল চাৰ্ভে অফ ইণ্ডিয়া গুৱাহাটী চাৰ্কেল তো এক্সকাভেটেড সাইট তো এইফালে আছে স্কুলটো আমি এতিয়া আহি পালোঁ সেইটো স্কুললৈ য'ত নেকি শিকোৱা হৈছিল শিলেৰে কাটি মূৰ্তি বনোৱাৰ কলা তো এয়া চাওক মোৰ পিছফালে স্কুলটো তো এইটো চালে মানে কিবা আগৰ দিনত যিহেতু ভাৰতত মানে ইউনিভাৰ্চিটি আছিল যেনেকৈ নালন্দা ইউনিভাৰ্চিটি উজ্জয়িনী আদি তো ঠিক তেনেদৰে লাগিছে তো বহুতে ভাল ঠাই হয় এইখন ছাত্ৰ ছাত্ৰীসকলৰ বাবে স্পেচিয়েলি ফৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্ট ষ্টুডেণ্টছ তো এয়া চাওক তো আপুনি যদি ষ্টুডেণ্ট হয় তো এই ঠাইখন ষ্টুডেণ্ট হ'লে এবাৰ হ'লেও চাব আহিব ষ্টুডেণ্ট হওক বা নহওক আপোনালোকে ঘূৰিব আহিব যিহেতু ইমান এটা ভাল ঠাই আছে পুৰণি ঠাই তো এইটো যিহেতু এটা আৰ্কিঅলজিকেল চাইট হয় মানে এটা হিষ্টৰিকেল প্লেচ তো আপোনালোকে নিশ্চয় আহিব ইয়াত এয়া স্কুলটো আৰু এইবিলাক চাওক আগৰ দিনৰে এতিয়াও ভালে হৈ আছে ঠিক ঠাক হৈ আছে এয়া চাওক স্কুলটো আপোনালোকে যদি হিষ্টৰিকেল বস্তু চাই ভাল পায় আগৰ দিনৰ বস্তু তো ইয়াত আপোনালোকে আহিব আৰু ইয়াত আহিলে আপোনালোকে চাৰিওফালে এইটো ঘাঁহেৰে আগুৰি থকা দেখা পাব চাওক ইয়াৰ ঘাঁহটো চাওক কেনেকুৱা আছিল